Hello friends, আজি আমি কথা পাতিম বঙাইগাঁও ইন্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্ট ৰেলীত খালি হোৱা কেইটামান পোষ্টৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল লাগিলে যাতে ভৱিষ্যতৰ ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহিত হওঁ। সো এতিয়া আহক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'। বঙাইগাঁও ইন্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্ট ৰেলীত খালি হৈছে বহুকেইটা পোষ্ট। যেটা পোষ্ট আপোনালোকে অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰে। ইয়াত লিখিছে যে 13খন ডিস্ট্ৰিক্টৰ ভিতৰত এলিজিবল হ'ব এইকেইটা পোষ্ট। সো ইয়াৰ ভিতৰত আছে বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ ৰুৰেল মেট্ৰ', বাক্সা, নলবাৰী, ওদালগুৰি, দৰং এণ্ড সাউথ চালমাৰা। আৰু এইটো ইণ্টাৰভিউটো হ'ব 8 আছাম পুলিচ গ্ৰাউণ্ড অভয়াপুৰী বঙাইগাঁও। সো ইয়াত কিছুমান ডিটেইলছ দিছে। নেম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান আৰ্মি, ৰিক্ৰুটমেণ্ট টাইপ হৈছে ৰিক্ৰুটমেণ্ট ৰেলী, ৰেলী ভেনু 8 আছাম পুলিচ গ্ৰাউণ্ড অভয়াপুৰী বঙাইগাঁও। ৰেলী ডেট হ'ব 4 তাৰিখৰ পৰা 16 ডিচেম্বৰৰ ভিতৰত। নেম অফ দ্য পোষ্টকেইটা হৈছে ছ'লজাৰ জেনেৰেল ডিউটি, ছ'লজাৰ টেকনিকেল, নাৰ্ছিং এছিষ্টেণ্ট, ছ'লজাৰ টেকনিকেল, ছ'লজাৰ CLK SKT, ছ'লজাৰ ট্ৰেডছমেন। নাম্বাৰ অফ পোষ্ট এতিয়ালৈকে মেনশ্যন কৰা নাই। ছ'লজাৰ জেনেৰেল ডিউটিৰ বাবে কেণ্ডিডেটজনৰ বয়স হ'ব লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত। 1 অক্টোবৰ 1998ৰ পৰা 1 এপ্ৰিল 2002 লৈকে। বেলেগ পোষ্টসমূহৰ বাবে কেণ্ডিডেটজনৰ বয়স হ'ব লাগিব 17.5 বছৰৰ পৰা 23 বছৰলৈ আৰু 1 অক্টোবৰ 1996ৰ পৰা 1 এপ্ৰিল 2002 চনৰ ভিতৰত হ'ব পাৰে। ছ'লজাৰ জেনেৰেল ডিউটিৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। মেট্ৰিকুলেশ্যন এগ্ৰিগেট 33% হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰীত। ছ'লজাৰ টেকনিকেল নাৰ্ছিং এছিষ্টেণ্টৰ বাবে HS পাছ হ'ব লাগিব ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি আৰু ইংলিছত টোটেল 50% মাৰ্ক থাকিব লাগিব। কেণ্ডিডেটজন জুলজি, বায়'চাইন্স আৰু ইংলিছত গ্ৰেজুৱেশ্যন হ'ব লাগিব। ছ'লজাৰ টেকনিকেলৰ বাবে HS পাছ হ'ব লাগিব ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছত 50% মাৰ্ক অভাৰঅল লাগিব। ছ'লজাৰ CLK SKTৰ বাবে HS পাছ হ'ব লাগিব আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনোৰ পৰা হ'ব লাগে 60% হ'ব লাগিব, মিনিমাম 50% ধৰি দিছে। ছ'লজাৰ ট্ৰেডমেনৰ বাবে 10 পাছ হ'ব লাগিব, নহয়তোবা ITI পাছ কৰিব লাগিব। হাউচ কিপাৰ বা মেছ কিপাৰৰ বাবে 8 পাছ হ'লেও হ'ব। সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? ফিজিকেল ফিটনেছ টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব। গতিকে আপোনালোকে এই তিনিটা এক্সামিনেশ্যন পাছ কৰাৰ পাছত এই পোষ্টটোৰ বাবে এপ্লিকেবল হ'ব। হাউ টু এপ্লাই কেনেদৰে কৰিব? তলত মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা যায় অনলাইনত ফৰ্ম ফিলআপ কৰিব পাৰে। চ' ফৰ্ম ফিলআপ কৰাৰ পাছত আপোনালোকে 8 আছাম পুলিচ গ্ৰাউণ্ড অভয়াপুৰী বঙাইগাঁও এই এড্ৰেছত আপোনালোকে যাব লাগিব এক্সামিনেশ্যনৰ বাবে। চ' অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 5 অক্টোবৰ 2019ৰ পৰা আৰু লাষ্ট ডেট হ'ব 18 নৱেম্বৰ 2019 আৰু এডমিট কাৰ্ডসমূহ দি দিব 16ৰ পৰা 28 নৱেম্বৰৰ ভিতৰত। গতিকে ইয়াত মই ডাউনলোড অফিচিয়েল লিংকটো দি দিছোঁ। গতিকে অফিচিয়েল লিংকটোত আপোনালোকে ক্লিক কৰি ন'টিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰে অথবা এপ্লিকেশ্যনখন আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰে এই ৱেবছাইটটোৰ দ্বাৰা। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাব যাতে ভৱিষ্যতলৈ মই কিছুমান জবৰ আপডেটবোৰ দিলে আপোনালোকে পোনপ্ৰথমে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।